নমস্কাৰ ছ'চিয়েল ছায়েন্সৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ চেনেল হৈছে ডিজিটেল স্কুল অসম। আমি আজি আৰম্ভ কৰিব লৈছোঁ ছ'চিয়েল ছায়েন্সৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্নটো হৈছে যে তলৰ কোনজন ব্যক্তি 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল? Who was the Governor General of India during the time of 1857 revolt? Lord Dalhousie, Lord Dufferin, Lord Canning আৰু Lord Ripon. এতিয়া আমি শুদ্ধ উত্তৰটো হৈছে যে Lord Canning. Lord Canning হৈছে যে 1857 চনৰ চিপাহী বিদ্ৰোহৰ গভৰ্ণৰ জেনেৰেল। তো আমি পিছৰ প্ৰশ্নটো আৰম্ভ কৰিছোঁ যে এলাহাবাদ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? দি ট্ৰিটি অফ এলাহাবাদ ৱাজ চাইন্ড ইন 1765, 1773, এটাও নহয় আৰু 1784। যে এলাহাবাদ ট্ৰিটিটো স্বাক্ষৰ হৈছিলে যে কিমান চনত? যে 1765ত এলাহাবাদ ট্ৰিটিটো স্বাক্ষৰিত হৈছিলে। তো আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ যে ভাৰতত স্বায়ত্তশাসনৰ ভেটি নিৰ্মাণ কৰিছিল কোনে? নিৰ্মাণ কৰিছিল লোকেল ছেল্ফ গভৰ্ণমেণ্ট ইন ইণ্ডিয়া ৱাজ ফৰ্ম বাই লৰ্ড মেয়, লৰ্ড কেনিং, ফৰ্ট উইলিয়াম, লৰ্ড কেনিং, এইটো ফৰ্ট উইলিয়ামটো নহয় দেই, লৰ্ড লিটন আৰু লৰ্ড ৰিপন। যে কোনে কৰিছিলে? তো এতিয়া হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে লৰ্ড ৰিপনে হৈছে ভাৰতৰ স্বায়ত্তশাসনৰ ভেটি নিৰ্মাণ কৰিছিলে আৰু তেখেতে কৰিছিলে যে কিমান চনত কৰিছিলে? 1882 চনত। 1882 চনত ভাৰতত স্বায়ত্তশাসনৰ ভেটি নিৰ্মাণ কৰিছিলে। তো ইয়াৰ পিছৰ কুৱেশ্যনটো আমি আগবাঢ়িছোঁ যে ফৰ্ট উইলিয়াম কি? ফৰ্ট উইলিয়াম ইজ এখন ঠাই, ওৱান প্লেচ, এটা বিজনেছ কেন্দ্ৰ, এ ট্ৰেড চেণ্টাৰ, এটাও নহয়, এন অফিচাৰ, এজন বিষয়া। ফৰ্ট উইলিয়ামটো হৈছে এখন ঠাই। এতিয়া কলকাতাত আছে, কলকাতাৰ এখন ঠাই হ'ল ফৰ্ট উইলিয়াম, মানে এটা খুব ধুনীয়া এটা ঘৰ যিটো ব্ৰিটিছ শাসনৰ কালত বনোৱা হৈছিলে। তো আমি পিছৰ কুৱেশ্যনটোলৈ আৰম্ভ গৈছোঁ যে ভাৰতত প্ৰথমে টেলিগ্ৰাম ব্যৱস্থাটো কেতিয়া সূচনা হৈছিল? দি ফাৰ্ষ্ট টেলিগ্ৰাম লাইন ইন ইণ্ডিয়া ৱাজ কনষ্ট্ৰাক্টেড ইন কিমান হৈছিলে? 1853ত ভাৰতৰ প্ৰথমতে টেলিগ্ৰাম লাইনটোৰ সূচনা হৈছিল। তো এই প্ৰশ্নখিনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত এক্সামত আহি থাকে, ৰিপিট কৰি থাকে, আপোনালোকে কথাখিনি গুৰুত্ব দি শুনিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভাল লাগিলে শ্বেয়াৰ কৰি দিবা আৰু কমেণ্টো কৰিবা। তো নেক্সটটো হৈছে যে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিলে? ৰাজা ৰামমোহন ৰায়, এনি বেচাণ্ট, স্বামী বিবেকানন্দ, দয়ানন্দ সৰস্বতী। এখেতসকলৰ ভিতৰত কোন আছিলে? যে দয়ানন্দ সৰস্বতী হৈছে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক। দি ফাউণ্ডাৰ অফ আৰ্য সমাজ ৱাজ ৰাজা ৰামমোহন ৰায়, এনি বেচাণ্ট, দয়ানন্দ সৰস্বতী এণ্ড স্বামী বিবেকানন্দ। এখেতসকলৰ ভিতৰত কোন আছিলে? যে দয়ানন্দ সৰস্বতী। তো আমি নেক্সট কুৱেশ্যনলৈ গৈছোঁ যে তলৰ কোনখন বাতৰি কাকত বংগদেশৰ পৰা প্ৰকাশিত হোৱা নাছিলে? এনচাৰটো সঞ্জীৱনী, আৰ্যদৰ্শন, বংগদৰ্শন, হিন্দু। হিন্দুটো এনচাৰটো হয় আৰু এইটো এখন প্ৰকাশ হৈছিলে
চেন্নাইৰ পৰা প্ৰকাশ হৈছিলে 1878। আপোনালোকৰ কিবা খোকোজা থাকিলে বা অসুবিধা থাকিলে কমেণ্ট বক্সত আমাক কমেণ্ট কৰিব। তো আমি নেক্সট কুৱেশ্যনলৈ আমি গৈছোঁ যে ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা প্ৰথম ভাৰতীয় আছিলে। The first Indian who won the general election of England was বিপিন চন্দ্ৰ পাল, লালা ৰাজপথ ৰায়, মহাত্মা গান্ধী, দাদাভাই নৰোজী। এখেতসকলৰ ভিতৰত কোন আছিলে যে দাদাভাই নৰোজী আছিলে the first Indian who won the general election in England. ইংলেণ্ডৰ জেনেৰেল ইলেকশ্যন জিকা মানুহজনী আছিলে দাদাভাই নৰোজী। তো আমি ইয়াৰ পিছৰ কুৱেশ্যনলৈ আৰম্ভ কৰিছোঁ। কোন চনত কেপ্টেইন ৱেলছে অসমত সামৰিক অভিযান আৰম্ভ কৰিছিলে? কেপ্টেইন ৱেলছে কোন চনত সামৰিক অভিযান আৰম্ভ কৰিছিল? তো ইয়াৰ এনচাৰটো হৈছে 1780, 1795, 1782 আৰু 1792। 1780, 1795, 1782 আৰু 1792। এনচাৰটো হৈছে 1792 চনত কেপ্টেইন ৱেলছে অসমত সামৰিক অভিযান আৰম্ভ কৰিছিল। তো নেক্সট কুৱেশ্যনটো আমি আৰম্ভ কৰিছোঁ যে মোৱামৰীয়া বিদ্ৰোহৰ অন্ত কেতিয়া পৰিছিল? মোৱামৰীয়া ৰিবিলিয়ন was ended in the period of which king? যে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত, স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত, স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত আৰু স্বৰ্গদেউ শিৱসিংহৰ দিনত। এতিয়া আনচাৰটো হৈছে যে স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। তো নেক্সট এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন যে বেংমৰা অসমৰ কোন জিলাত আছিলে? আগতে মটক ৰাজ্য বুলি কোৱা হৈছিলে বেংমৰাখন, আৰু সেই বেংমৰাখন এতিয়া কোন ৰাজ্য? গোলাঘাট নে, শিৱসাগৰ নে, যোৰহাট নে তিনিচুকীয়া? এনচাৰটো হৈছে যে তিনিচুকীয়া জিলাত বেংমৰা বৰ্তমান তিনিচুকীয়া জিলাৰ অন্তৰ্গত। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, আপোনালোকে প্ৰশ্নখিনি গুৰুত্ব দিব, আৰু এক্সামত এনেকুৱাই আহিব, বিশেষ বেলেগ একো নাহে, গতিকে খালি মন দিব। তলৰ কোনজন আহোম ৰজাৰ আমন্ত্ৰণত ইংৰাজসকল প্ৰথম অসমলৈ আহিছিল? Who was the Ahom king invited British to Assam for the first time? A. স্বৰ্গদেউ গৌৰীনাথ সিংহ, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, স্বৰ্গদেউ কমলেশ্বৰ সিংহ আৰু স্বৰ্গদেউ লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ কাৰ দিনত আহিছিলে? এতিয়া আনচাৰটো হৈছে যে স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত আহোমসকল ইনভাইট কৰিছিলে ব্ৰিটিছক অসমলৈ, আহোমসকলে কৰিছিলে। তো আমি নেক্সট কুৱেশ্যনটো আমি আৰম্ভ কৰিছোঁ যে বদ্বীপ ডেল্টা যাক কয়, বদ্বীপ সৃষ্টি হয় ক'ত? নদীৰ মোহনাত, পৰ্বতৰ উচ্চাংশত, সাগৰৰ তীৰত, এটাও নহয়। ডেল্টা ইজ ফৰ্ম ইন ৰিভাৰ মাউথ, হাই মাউণ্টেইন, কোষ্ট অফ চি, নান অফ দিজ। যে ক'ত হয় ডেল্টা? আমি মনত পেলাই দিওঁ সুন্দৰবনলৈ আমি যদি মনত পেলাই দিওঁ, কলকাতাত আছে, সুন্দৰবনলৈ যদি আমি মনত পেলাই দিলোঁ, তেতিয়া আমি ক'ম যে নদীৰ মোহনাত ডেল্টাটো ফৰ্ম কৰে। তো আমি নেক্সট কুৱেশ্যনলৈ আমি যাওঁ। পৃথিৱীৰ উপৰিভাগত থকা পানীৰ পৰিমাণ কিমান? The amount of water on the earth surface is 71%, 72%, 73% আৰু 74%। আমি জানো যে 71%, আমি সেইটো সকলোৱে জানো, অকণমান মনত ৰখা দৰকাৰ। আমাৰ পানীৰ পৰিমাণটো হৈছে 71%। তো এটা কুৱেশ্যন আহি যায় মাজে মাজে, ইনচেলবাৰ্গ শব্দটো কোন ভাষাৰ পৰা আহিছে? ইন হুইচ লেংগুৱেজ দি ৱৰ্ড ইনচেলবাৰ্গ বিলং? জাৰ্মান, গ্ৰীক,
লেটিন আৰু নান অফ দিছ। ইনচেলবাৰ শব্দটো জাৰ্মান শব্দৰ পৰা আহিছে, যে এই যিটো শব্দ হয় এই শব্দটো আমি জাৰ্মান শব্দৰ পৰা আহিছে। তো আমি নেক্সট কুৱেশ্যনলৈ গৈছোঁ যে বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ হ'ল কিমান? 29.01%, 78.01%, 0.03%, 20.94%। আমি জানো যে অক্সিজেনৰ পৰিমাণটো হৈছে 20.94%, আৰু 78টো নাইট্ৰজেন, 90 আৰু এইটো কাৰ্বন, আৰু বাকী এইখিনি গোটেইখিনি আমি গেছৰ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ। তো এতিয়া নেক্সটটো হ'ল যে ওজন স্তৰটো ক'ত আছে, যে ট্ৰপোস্ফিয়াৰত নে, থাৰ্মোস্ফিয়াৰত নে, ষ্ট্ৰেটোস্ফিয়াৰত নে, মেছস্ফিয়াৰত? আমি জানো যে ষ্ট্ৰেটোস্ফিয়াৰত ওজন স্তৰটো আছে। তো নেক্সট কুৱেশ্যনটো আমাৰ বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো কি? The instrument used to determine the wind velocity is Wigwen, Beaufort, এনিমোমিটাৰ নে হাইড্ৰমিটাৰ, যে কোনটো হয়? গতিকে আমি জানো যে এনিমোমিটাৰ হৈছে বতাহৰ ভেলচিটি নিৰ্মাণ জোখা এটা যন্ত্ৰ। তো নেক্সটটো হৈছে যে আমি নেক্সটটোলৈ গৈছোঁ যে ভাৰতত প্ৰথমে মৰ্চা চৰকাৰ কেতিয়া গঠন কৰিছিলে? ভাৰতত 1977 নে 1989, 1967 এণ্ড 1997, যে ভাৰতৰ মৰ্চা চৰকাৰ গঠন কৰিছিলে 1977। মোৰাৰজী দেশাই তেখেতে মৰ্চা চৰকাৰ গঠন কৰিছে। আমি নেক্সট কুৱেশ্যনটো আৰম্ভ কৰিছোঁ। দি ৰাইট অফ দি বুক প্ৰিন্সিপাল অফ ইকনমিক্স ইজ ৰাইটাৰ অফ দি বুক প্ৰিন্সিপাল অফ ইকনমিক্স গ্ৰন্থখনৰ ৰচক কোন? আডাম স্মিথ, আলফ্ৰেড মাৰ্কেল, লায়নেল ৰবিন্স, ছেমুৱেল। যে এই গ্ৰন্থখনৰ লেখকজন কোন হয়? আমি জানো যে আলফ্ৰেড মাৰ্চেল। অকণমান এইডোখৰত খেলি মেলি হৈছে। আলফ্ৰেড মাৰ্চেল হৈছে প্ৰিন্সিপাল অফ ইকনমিক্স নামৰ গ্ৰন্থখনৰ লেখক। তো এইখিনি কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, আৰু এনেকুৱা কুৱেশ্যনেই আহে আৰু প্ৰায়বোৰ এক্সামতে ৰিপিট কৰি থাকে। আপোনালোকে অকণমান মন দিব, গুৰুত্ব দিব কথাখিনি। আমাৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব বেলেগৰ লগতো। তো আমি অকণমান ছ'চিয়েল চায়েন্সৰ সকলোখিনি এটা মিক্স কণ্টেণ্ট পঢ়িবলৈ যত্ন কৰিছিলোঁ। জিঅ'গ্ৰাফিখিনিও পঢ়ি আছোঁ, হিষ্ট্ৰী পঢ়ি আছোঁ, আছাম হিষ্ট্ৰী পঢ়িছোঁ, ইণ্ডিয়ান হিষ্ট্ৰীও পঢ়িছোঁ। তো নেক্সট কুৱেশ্যনলৈ যাওঁ। কোনো ঠাইত থোপ খাই থকা বসতি কি বোলে? একে ঠাইতে যদি মানুহখিনি থোপ খাই থাকে সেইটোকে কি বোলে? যে কেন্দ্ৰ হৈ থাকে, মানে গোট খাই থাকে, সেইটোকে কেন্দ্ৰীভূত বসতি বোলে। তো পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশ কি? জনবহুলতকৈ বেছি মানুহ থকা দেশখন আমি সকলোৱে জানো যে প্ৰথমখন হৈছে চীন। এই দেশখন হৈছে চীন, দ্বিতীয়খন হৈছে ভাৰত। তো আমি পিছৰ কুৱেশ্যনটো হৈছিলে 2011 চনত অসমৰ জনসংখ্যা কিমান আছিলে? 2011 চনত অসমৰ লোকপিয়লসংখ্যা 3,12,00,000, আৰু এতিয়া প্ৰায় 3,36,00,000 মান জনসংখ্যা হ'ব। তো নেক্সট কুৱেশ্যন যে পানী সংৰক্ষণত সহায় কৰে পানীৰ টেপ খুলি থ'লে, ভূগৰ্ভৰ পানী অত্যাধিক ব্যৱহাৰ কৰিলে, বৰষুণৰ পানী জমা কৰি থ'লে, আৰু প্ৰদূষণ কৰিলে। উত্তৰটো কি? আপোনালোকে জানে যে বৰষুণৰ পানী জমা কৰি থ'লে আমি পানী ৰিজাৰ্ভ কৰিব পাৰোঁ। আহোম ব্ৰিটিছৰ অধীনত কেতিয়া হ'ব? যে আমি গম পাওঁ যে আহোম ব্ৰিটিছৰ অধীনত কেতিয়া আছে? এটা ইয়াণ্ডাবু সন্ধি 1826 চনত হৈছিলে। 1826 চনত যিটো ইয়াণ্ডাবু সন্ধি হৈছিলে সেইটোৰ যোগেদি আহোম ব্ৰিটিছৰ অধীনত হয়। আপোনালোকে কিবা থাকিলে আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। বৰপাত্ৰ গোহাঁই আৰু শদিয়াখোৱা গোহাঁই কোনে সৃষ্টি কৰিছিলে? চুডাংফা, চুহুংমুহুং, চুকাফা আৰু ৰুদ্ৰসিংহই। কোনে কৰিছিলে আপোনালোকে জানেনে? জানে নিশ্চয়, যে চুহুংমুঙে বৰপাত্ৰ গোহাঁই আৰু শদিয়াখোৱা গোহাঁই পদকেইটা সৃষ্টি কৰিছিলে। তো
এই প্ৰশ্নখিনি খুব গুৰুত্বপূৰ্ণ, ইম্পৰ্টেণ্ট হয়। মই দুটামান কুৱেশ্যন আপোনালোকলৈও এৰিম। তুঘ্ৰীল খাই কামৰূপ আক্ৰমণ কেতিয়া গৈছিলে? 1857, 1826, 1857, 1257 আৰু 1657। এনচাৰকেইটা ইয়াতে দিয়া আছে, আপোনালোকে অকণ গুৰুত্ব দিব, ইয়াতে পাব। এইটো মই আপোনালোকলৈ এৰিলোঁ। নেক্সট, অসমীয়া গদ্য সাহিত্যৰ ৰচক কোন? তো আমি পঢ়িছিলোঁ, কিন্তু আমি এইটো এবাৰ কৰিছিলোঁ। অসমীয়া গদ্য সাহিত্যৰ লেখক হৈছিলে শংকৰদেৱ। যদিও আপোনালোকে প্ৰশ্নখিনি উত্তৰখিনি কমেণ্ট বক্সত কৰিবচোন। হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ ৰচক কোন? খুব ইম্পৰ্টেণ্ট আহি থকা এটা প্ৰশ্ন। হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ ৰচক কোনবিলাকে নিশ্চয় জানে, সুকুমাৰ বৰকাইত। সুকুমাৰ বৰকাইত হৈছে হস্তি বিদ্যাৰ্ণৱ পুথিখনৰ ৰচক। আৰু এটা কুৱেশ্যন, হাজোৰ হৰগ্ৰীৱ মাধৱ মন্দিৰ কোন যুগৰ? আপোনালোকেও প্ৰশ্নখিনি উত্তৰ দিবচোন। আধুনিক যুগৰো নহয়, এই তিনিটাৰ ভিতৰত এটা আছে। আপোনালোকে ইয়াৰ প্ৰশ্নৰ উত্তৰ দিব। অতি প্ৰাচীন যুগৰো নহয় চাগে, কিন্তু উত্তৰখিনি আপোনালোকে দিব। অসমীয়া ভাষা, কলা সংস্কৃতি আৰু জাতিৰ কাণ্ডাৰী কোন আছিলে? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকৰ পৰাই মই ল'ম। এনেকুৱা ধৰণৰ প্ৰশ্নখিনিয়ে আমাক কি কৈছে যে পৰীক্ষাত আহি থাকে আৰু এক্সামত আহি থাকে। গতিকে আপোনালোকে অকণমান গুৰুত্ব দিব প্ৰশ্নখিনি। এনেকুৱাখিনি